হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ মেখেলা চাদৰ কালেকশ্যনবোৰ। মই আপোনালোকক দেখাই যাম, চাই যাব। আৰু মই ক'ৰ পৰা কিনিছোঁ যদি জানিব বিচাৰে তো এই ভিডিঅ'টোৰ তলত কমেণ্টত জনাই দিব, তেতিয়া মই কৈ দিম। তো আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমতে দেখাইছোঁ এইযোৰ হ'ল মোৰ পাটৰ কাপোৰ, নীলা হয় ইয়াৰ কালাৰটো। এইযোৰ দেখিবলৈ এনেকুৱা হয়। দেখিবলৈ এনেকুৱা হয়, পিন্ধিলে খুব ভাল লাগে পিন্ধি। ইয়াত ইমান ধুনীয়াকৈ কাম কৰি থোৱা আছে, সৰু সৰু মুগৰ আছে। তো এইখন চাদৰ হয় দেই, এইখন চাদৰ। তো মেখেলাখন এনেকুৱাই হয় বাৰু, দেখিবলৈ খুব ধুনীয়া, একদম আঁঠুৰ ওপৰলৈকে ফুল আছে। এইযোৰ পাটৰ কাপোৰ হয়। আৰু ব্লাউজটো মই বেছি ডিজাইন দি নাই চিলোৱা বাৰু, এনেকৈ চিম্পলকৈ চিলাই আছোঁ। আৰু মই চিম্পলকৈ পিন্ধিয়ে ভাল পাওঁ, সেইকাৰণে মই চিম্পলকৈ চিলাইছোঁ। ইয়াতে দুটা লটকন দি দিছোঁ এনেকুৱা। এইযোৰ বা আন এযোৰ পাটৰ কাপোৰ মোৰ এইযোৰ খুব ধুনীয়া ডিজাইন কৰি থোৱা আছে। দুয়োযোৰ একেই হয় দেখিবলৈ। ইয়াতো গল্ডেন সূতাটোৱে কাম কৰি থোৱা আছে। তাৰপৰা এনেকুৱা হয় দেখিবলৈ। ইয়াতে ডাঙৰ ডাঙৰ এইটো সেই কাম কৰি থোৱা আছে ফুলবোৰ। এইটো মুগৰ টাইপৰে কিবা ফুল এটা আছে। মেখেলাখনো সেই একেই, তাৰ নিচিনাই এনেকুৱা হয় দেখিবলৈ। একেই হয়, মই গোটেইখন খুলি নেদেখাওঁ। ব্লাউজটো সেই একেই, মই ক'লোৱে নহয় মই চিম্পলকৈ পিন্ধি ভাল পাওঁ বুলি, সেইকাৰণে মই এনেকৈ চিম্পলকৈ পিন্ধিছোঁ। ইয়াতে এনেকুৱা ধৰণৰ লাটকান দুটা দি দিছোঁ। মই এইটো লাটকানটো মানে বহুত ফেভৰেট হয়, এইটো বহুত ভাল পাওঁ। মই কেইবাযোৰ কাপোৰতো মই এনেকৈয়ে দিছোঁ। এইযোৰ তাৰপৰা এইযোৰ হ'ল মোৰ মুগাৰ কাপোৰ। মুগাৰ কাপোৰ, ৰঙা ফুলেৰে আৰু সেউজীয়া হালধীয়া গল্ডেন সূতাটো তাৰপিছত এনেকৈ কাম কৰি থোৱা আছে। মই মেলি পেলাই দেখাই দিছোঁ আপোনালোকক। এনেকুৱা হয় দেখিবলৈ কাপোৰযোৰ। এখন চাদৰখন হয়, ইয়াতে দহি বটি থোৱা আছে। এখন চাদৰ হয়, এখন মেখেলাখন ইয়াৰে মুগাৰ মেখেলাখন, এখন মেখেলা। তাৰপিছত এখন তাৰে চাদৰ। ইয়াতে অকণমান সৰু সৰু ফুল আছে বাৰু। এখন তাৰে চাদৰ হয়, এনেকুৱা হয় দেখিবলৈ। ইয়াতো গল্ডেন সূতাটোৱে কাম কৰি থোৱা আছে। তাৰপিছত এইখন তাৰে মেখেলাখন, এখন ইয়াৰে মেখেলাখন। এইযোৰ মই পিন্ধা হোৱাই নাই এতিয়ালৈকে, পিন্ধি লওঁ। আচলতে ইয়াৰে ব্লাউজটো চিলোৱা হোৱা নাই, সেইকাৰণে পিন্ধি নাই। তাৰপিছত এইযোৰ হ'ল ৰিহা মেখেলা চাদৰ বুলি কওঁ আমাৰ এইফালে। এনেকুৱা হয় দেখিবলৈ, টচৰ হয় দেই। চব মুগাযোৰ আচলতে অৰিজিনেল মুগাটো নহয়, টচ মুগা হয়। ইয়াতেও ৰঙা আৰু সেউজীয়া সূতাটো কাম কৰি থোৱা আছে। খুব ধুনীয়া, লাইট ৱেইট হয়, পিন্ধিবলৈ ধুনীয়া লাগে। এইখন ইয়াৰে চাদৰখন, মেখেলাখনো ইয়াতে। এইখন হয় মেখেলাখন। এইযোৰ মই কেইবাবাৰো পিন্ধিছোঁ এইযোৰ মই আপোনালোকে ভিডিঅ'ত দেখিছেই চাগে। এইযোৰ মই খুব পিন্ধি থাকোঁ। ব্লাউজটো এইটো হয় ইয়াৰে, আৰু লাষ্টকাল মই এনেকৈ দুটা দি দিছোঁ, চিম্পলকৈ চিলাইছোঁ। আৰু চাদৰখন এইখন দেখিবলৈ এনেকুৱা। ইয়াতে গাত সৰু সৰু বুটা আছে, এনেকুৱা ধৰণৰ। আৰু ইয়াতে দহিখিনি আমাৰ মায়ে বটি দিছে দেই। ময়ো জানো বাৰু, তেতিয়ালৈকে মানে এইযোৰ যেতিয়া লৈছিলোঁ মই জনা হোৱা নাছিলোঁ। এতিয়া বাৰু জানো, সেইকাৰণে এইটো মায়ে দহিটো বটি দিছে। এই চাদৰখন, এখন মেখেলাখন এনেকুৱা। মেখেলাখনতো একদম ইয়ালৈকে ফুল আছে। এইযোৰ সকামে পিন্ধি যাবলৈও ভাল বাৰু, বিয়া হ'লেও পিন্ধিব পাৰিব। এইটো খালি সূতাটো কি হয় মই সেইটো ক'ব নোৱাৰিম দেই। এইটো এনেকুৱা। তাৰপিছত এইযোৰ আপোনালোকে মোৰ শ্বৰ্টছ এটা দিয়া আছে ইয়াৰ, এইযোৰ কাপোৰ পিন্ধি। এইযোৰ হয়। এইযোৰ বহুত ধুনীয়া, দেখিবলৈও ধুনীয়া, খুব ধুনীয়া লাগে। আৰু নিজকে মানে বহুত ভাল লাগে পিন্ধি পেলাই। বহুত লাইট ৱেইট হয়, গৰমতো পিন্ধিবলৈ ভাল। আৰু আচলতে ইয়াতে মানে এইটো কি বুলি কয় জানো, এই মাজত মানে এনেকুৱা কিবা এটা দিয়াই আছে। এই ফুলটো মানে ইয়াৰে মাজত পৰে। এনেকৈ ধৰণৰ ডিজাইনটো দিয়া আছে। গাটো সৰু সৰু বুটা আছে। এইযোৰ মই এইখন আপোনাক খুলি পেলাই দেখা দিছোঁ।
মেখেলাখন ইয়াৰে এনেকুৱা মেখেলাখন খুব চিম্পল হয় আচলতে মই চিম্পল কাপোৰবোৰ পিন্ধি বেছি ভাল পাওঁ ওচৰে পাজৰে চিম্পল কাপোৰবোৰ পিন্ধি হেভি বেছি পিন্ধিব গ'লে ভাল নালাগে ন তো মেখেলাখনৰ এখন এইযোৰ মই কেইবাবাৰো পিন্ধিছোঁ দেই ব্লাউজটো ইয়াৰে মই চিম্পলকৈ চিলাইছোঁ ইয়াত লটকন একো দিয়া নাই এইটো একদম চিম্পল হয় এনেকৈ চিম্পলকৈ চিলাইছোঁ হাতত এই পটিটো মাৰি দিছে তাৰপিছত এইযোৰ কাপোৰ মোৰ কাৰণে বহুত স্পেচিয়েল হয় এইযোৰ কেলে স্পেচিয়েল হয় জানিব বিচাৰিলে মই কমেণ্ট কৰিব মই নিশ্চয় ক'ম দেই তাৰপিছত এইযোৰ কাপোৰযোৰ মোৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু এইযোৰ কাপোৰযোৰ আৰু এইকেইটা দহিকেইটা মই নিজে বটিছোঁ কেনেকুৱা লাগিছে ক'ব দেই মই লগত দেখাইছোঁ এইযোৰ কেনেকুৱা লাগিছে এইযোৰ কমেণ্ট কৰিব পাৰে এইযোৰ মই দুবাৰমান পিন্ধিছোঁ মেখেলাখন ধুনীয়া এইটো মিক্স পাটৰ হয় মেখেলাখন একদম আঁঠু ওপৰলৈকে ফুল আছে ব্লাউজটো মই চিম্পলকৈ চিলাইছোঁ এনেকুৱা ইয়াতে গ'লে তাতো কাম কৰি থোৱা আছে মাজতেও সৰু সৰু দুটা আছে আৰু এইযোৰ তাৰপিছত এইযোৰ হয় এইযোৰ চাদৰখনো খুব ধুনীয়া এইটো গ'ল্ডেন সূতাটোৱে কাম কৰি থোৱা আছে এইযোৰ হয় কোনযোৰ বেছি ভাল লাগিছে আপোনাক কমেণ্ট কৰিব দেই গোটেইখিনি মেলি পেলাই নেদেখাওঁ আৰু একদম এইটো আঁঠু ওপৰলৈকে ফুল আছে ইয়াৰ ব্লাউজটোতে খুব ধুনীয়া ব্লাউজটো মোৰ বহুত ভাল লাগে সেইকাৰণে ব্লাউজটো এইটো চিম্পলকৈ চিলাইছোঁ বাৰু ইয়াতে হাতখন গোটেই হাতখনলৈকে কাম কৰি থোৱা আছে ইয়াতে মই অকণমান ডিজাইন দি দিছোঁ কেনেকুৱা লাগিছে পাব এতিয়া টাইমত মানে এইটো ডিজাইনটো খুব জৰুৰী লাগে তো এনেকৈ দি দিছোঁ এইটো তাৰপিছত এইযোৰ চাদৰখন এনেকুৱা হয় আৰু দহিকেইটাও মই নিজে বটিছোঁ আৰু ইয়াতো সৰু সৰু বুটাৰেদি কাম কৰি থোৱা আছে তাৰপিছত ধুনীয়াকৈ মই জাপি লওঁ তাৰপিছত মেখেলাখন এনেকুৱা এইটো মই এবাৰো পিন্ধাই নাই আৰু ইয়াৰ ব্লাউজটো মানে চিলোৱা হোৱা নাই সেইকাৰণে পিন্ধা নাই আচলতে এইযোৰ হয় বোৱা কাপোৰ দেই তাঁতশালত বোৱা কাপোৰ এইযোৰ খুব ধুনীয়া লাইট চাইট পিন্ধিবলৈ আৰু তাঁতশালত বোৱা কাপোৰটো পিন্ধি ভালেই লাগে ন এইটো খুব চিম্পলকৈ মাৰা হৈছিলে এনেকুৱা ধৰণৰ মই দেখিবলৈ ডিজাইনটো পিন্ধি খুব ভাল লাগে একদম লাইট ৱেইট মানে গাত থকাটো নালাগে আৰু কাপোৰ মেখেলাখন এখন ব্লাউজটো মই একদম এনেকৈ দিছোঁ এইটো মানে কাপোৰটো শ্বৰ্ট হৈ গ'ল সেইকাৰণে ত্ৰিকোটা এটা নহ'লগৈ সেইকাৰণে মই এনেকৈ দিব দিলোঁ তো এনেকৈ দিছোঁ তাৰপিছত এইযোৰ কাপোৰযোৰ মোক আইতাই দিছিলে এইযোৰ আইতাই নিজে বোৱা দেই এইটো খুব ধুনীয়া পিন্ধিবলৈ আৰু এনেও এনেকুৱা মানে সেই কি কয় এনেকুৱা সেইবোৰ পিন্ধিবলৈ ভালে লাগিব বোৱা কাপোৰ তাৰপিছত ইয়াতে ইমান ধুনীয়াকৈ কাম কৰি থোৱা আছে এইবোৰ ফুলবোৰ আইতাই নিজে তুলিছে বহুত বছৰ হ'ল আচলতে কাপোৰযোৰ আমি তুলি কাৰণে আইতাই নিদিলে আৰু মেখেলাখনো খুব ধুনীয়া কিন্তু মেখেলাখন কিন্তু বহুত ডাঙৰ হৈ গ'ল এখন মেখেলা হয় ব্লাউজ নাই এইযোৰ মোৰ আইতাই দিছিলে এইযোৰ নামঘৰ চামঘৰ পিন্ধি যাবলৈ খুব ধুনীয়া সকামে নিকামে পিন্ধি যাবলৈ চিম্পল হয় কাপোৰযোৰ চিম্পল হয় দহিকেইটা মানে বেলেগ এটাই আছিলে কিনা মানে মেখেলা চাদৰবোৰ দহি দুটা থাকিলে ইয়াত এটা বা একদম পাতল পাতলকৈ থাকে ভাল নালাগে আৰু কলা সূতা আহি আছিলে সেইকাৰণে মই এইটো গ'ল্ডেন সূতাটো আনি পেলাই মই নিজে বটিছোঁ কেনেকুৱা লাগিছে পাব এইযোৰ হয় এইযোৰ মই কেইবাটাও পিন্ধিছোঁ বাৰু মেখেলাখন এখন খুব ধুনীয়া লাগে পিন্ধিলে ফুলা ব্লাউজ গ'ল্ডেন ফুলা ব্লাউজ বগা ব্লাউজতে পিন্ধিব পাৰে মই পিন্ধিছোঁ এইযোৰ কাপোৰ ইয়াৰ চাদৰখন এখন হয় চাদৰখন হালধীয়া হয় দহিটো মাৰি দিছে চাদৰখন এখন এই সৰু সৰু বুটাই দি এনেকৈ কাম কৰি থোৱা আছে মেখেলাখন এখন
এনেকৈ আছে চিম্পল হয় কাপোৰযোৰ পিন্ধি পেলাই বহুত ভাল লাগে ব্লাউজটো এইটো ব্লাউজটো মই এনেকৈ চিলাইছোঁ চিম্পলকৈ চিলাইছোঁ খালি সেই মানে কিতাপৰ পিছফালে দিছোঁ আগফালে স্পৰ্টিং কাট বুলি কয় যে সেইটো দি দিছোঁ ইয়াতে এইযোৰ হয় এইযোৰ এনেকৈ দহিটো মই নিজে বুজিছোঁ এইযোৰতে মই খালি দহি বুটি চাইছিলোঁ দেই খালি সেইকাৰণে এতিয়া দহি বটাটো অলপ বেয়া হৈছে যে মই কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি পেলাই ইয়াত সৰু সৰু বুটা দি কাম কৰি পেলাই আছে ভালে লাগে মোৰ পিন্ধি পেলাই মই খালি কাপোৰযোৰৰ নাম নাজানো দেই মানে কাপোৰ কি পাত হয় সেইটো নাজানো পাটৰ মানে সেই আজিকালি পাটৰ বহুত ধুনীয়া নাম থাকে ন সেইবোৰ নাজানো খালি সেইটো কিবা পাত এটা হয় আৰু মেখেলাখন ইয়াৰে ব্লাউজটো এইযোৰ চিলোৱা মানে চিলাব লাগিব আৰু এইযোৰ কাপোৰ এইযোৰ লুঠিয়ানি কাপোৰ বুলি কয় এইযোৰ কাপোৰ আগতে খুব চলিছিলে এনেকুৱা হয় গাটোত এনেকুৱাকৈ কাম কৰি থৈ আছে গোটেই গাটোতে এনেকুৱা আছে বাৰু মেখেলাখন ইয়াৰে এনেকুৱা একদম আঁঠু ওপৰলৈকে ফুল আছে ব্লাউজটো মই এনেকৈ চিলাইছোঁ আৰু হাতখনত মই পটি এটা এনেকৈ মাৰি দিছোঁ ইয়াতে তো এইটো চিম্পলকৈ চিলাইছোঁ তাৰপিছত এইযোৰ বহুত মানে বহুত ডাঙৰ ডাঙৰ ফুল আছে বহুত হেভি হয় কাপোৰযোৰ এনেকুৱা ইয়াতে চাৰিটা মিলা চাৰিটা এনেকৈ টুকুটো লগোৱা হৈছে এইযোৰ হালধীয়া হয় গোল্ডেন সূতাটো কাম কৰি থোৱা আছে খুব ধুনীয়া লাগে পিন্ধিলে মেখেলাখন এইখন আঁঠু ওপৰলৈকে একদম ফুল আছে ব্লাউজটো ইয়াৰে মই এনেকৈ চিলাইছোঁ ইয়াত পটিটো দি দিছোঁ তাৰপিছত এনেকুৱা চিম্পলকৈ চিলাইছোঁ বাৰু এইযোৰ হয় এইযোৰ বহুতেই চিম্পল হয় এইযোৰ একদম মানে কিবা খাবলৈ যাবলৈ ভাল আৰু যাতে মানে সেই হয় প্ৰিণ্টেড কৰা হয় কাপোৰযোৰ এইযোৰ নিজে হাতে বনোৱা হয় কাপোৰযোৰ আচলতে পিংক কালাৰ হয় কাপোৰযোৰ তাতে যদি ডাৰ্ক দেখিছে ইমান ডাৰ্ক নহয় মানে কাপোৰযোৰ লাইট হয় সেইটো সেয়া ব্লাউজ নাই এইযোৰ মেখেলাখন ইয়াৰে এনেকুৱা আৰু দুযোৰমান আছিলে বাৰু খালি মই দেখাবলৈ নহ'ল কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব যে সেইকাৰণে পাৰ্টটো লাগিলে ক'ব মই নিশ্চয় আনিম পাৰ্টটো হয় ভাল লাগিলে কমেণ্ট কৰি জনাব কোনযোৰ বেছি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব